ফ্ৰেণ্ডছ, গুড ইভিনিং। মই আজি এয়া দেখিছে নহয় সাজি-কাচি মই আজি বিয়ালৈ যাব লৈছোঁ। তাৰমানে আমাৰ মিতিৰ এঘৰত বিয়া আছে, কিন্তু যাবলৈ মন নাছিলে। অলপ কঁকালটো অলপ বিষ হৈ আছে, কিন্তু মোৰ মানুহজনে আহি ক'লেহি বোলে ৰাজীৱ খেদিয়াৰ গীতৰ পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকে এটা বিহুৱা দল নিমন্ত্ৰণ কৰিছে, আৰু বিহু বুলি ক'লে যি গীত চিত হ'লেও মানে মোৰ মানে কি হ'ল জানো খুব ভাল লাগে। চ' সেইটো কাৰণে তালৈ যাব ওলাইছোঁ। তেখেতসকল হৈছে নামঘৰীয়া মানুহ, কিনো ক'ম, সকলোৱে গম পায়েই আৰু কোনে কেনেধৰণে বিয়াৰ নিয়মবোৰ কেনেকৈ কি কৰে। মই আপোনালোকক বিয়া পৰিৱেশটোকে দেখুৱাওঁ। লগতে এষাৰ কথা কওঁ আপোনালোকক, যদি মোৰ এই বিয়া ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব হা। আৰু এটা কথা, মোৰ এটা ইউটিউব চেনেল আছে, মোৰ নামতে আছে। মই ৰিলচ আৰু ব্লগ বনাওঁ, মানে বনাইছোঁ আৰু আপোনাৰ যদি আপোনালোকে কেতিয়াবা পায় আৰু মোৰ যদি ৰিলচ আৰু ব্লগবোৰ যদি ভাল লাগে তেনেহ'লে আপোনালোকে তাতো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিছোঁ। বাৰু যি কি নহওক, এতিয়া ইমান কথা পাতি নাথাকোঁ, পলমো হৈছে। মই এতিয়া যাব ওলাইছোঁ, আৰু তাত কি কি খুৱাই তাৰো মই সোৱাদ লওঁ, আৰু তাত কেনেধৰণে উল্লাস আনন্দৰে বিয়াখন পাতিছে তাৰো আমেজটো লওঁ, আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ। আহক ব'লক যাওঁ। মই আহি বিয়া ঘৰ পাই গ'লোহি, দেখিছেনে? ইমান ধুনীয়া পৰিৱেশ, মোৰতো নাচো নাচোৱে লাগিছে। মাটি মাটি কথা বহু জনে কৰে, বহু বাৰে কৰে, মাটি মাটি কথা বহু জনে কৰে, বহু বাৰে কৰে, জীৱৰ সময় ৰণৰে জাতি বচাব জাগা জাগা অসমীয়া জাগিব জাগা জাগা অসমীয়া জাগিব। ইয়াতে খোৱা ব্যৱস্থা কৰিছে। বুক খানা পাতিছে।